ৰক্ষকুমাৰী মোৰ নাম মামা তদৈকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষকুমাৰ তথাপি ব্ৰহ্মতে বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বশ্ৰদ্ধা ব্ৰহ্ম হস্তলক্ষণাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা কোনোৱে ক'লে মই বোলে সুৰ্পনখা আজি মই মানসী আজি সুৰ্পনখা নামেৰে পৰিচিত মই তদৈকৰ মাজে প্ৰথম স্বামীৰ মৃত্যুৰ পাছত গাধাৰ অনুমতি লৈ সন্ধান কৰিছিল মই তেতিয়া দেখা পাই ৰামচন্দ্ৰৰ মদন ৰূপ কামাথুৰা প্ৰাণ শীতল কৰিবলৈ মই বিচাৰিছিলো আৰু কৰিছিলো মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মই প্ৰেমৰে প্ৰস্তাৱ লাঞ্ছনা বঞ্চনাৰে অৱস্থাই পেলালে মোৰে মনৰ মাজত শান্তি ক'লে বাৰু তোৰ হৃদয়ত নাদেশ লাগিছা জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শুনি আজি মই লাঞ্ছিতা আজি মই অপমানিতা মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ লৈ ৰাক্ষসী সুৰ্পনখা ধ্বংস মোৰ জীৱনৰ একমাত্ৰ কোনখনি কুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জানে ৰাক্ষসৰ তপত অগ্নি